Hey guys, good morning. Welcome back to my YouTube channel Biswajit Pradhani. So friends, আজি মই এটা ভিটামিন ব্যৱহাৰ কৰিম। এইটো হ'ল SUGIVIT এসিড। সো যোৱা দুদিন আমি এটা এন্টিবায়োটিক খোৱালো, যেহেতু এন্টিবায়োটিক খোৱাৰ পাছত ভিটামিন খোৱাব লাগে। সো আজি 4 দিন, অহাকালি হ'ব 5 দিন। আজি আৰু অহাকালি এইটো খোৱাব লাগিব, আৰু নেক্সট ডে এটা ভেকচিন আছে। ভিটামিনটো কোম্পানীৰ ফালৰ পৰা। সো এইটো লিটাৰত 1 গ্ৰাম কৰি। সো মই দিনত 50 লিটাৰ পানী ব্যৱহাৰ কৰোঁ, আৰু 50 লিটাৰত 10 ml কে 5 মুখা দিছোঁ। আৰু পানীটো মই শোধন কৰি আছোঁ এবি দি। সো আজি মৰ্টালিটি এটা হৈছে। আজি মৰ্টালিটি এটা হৈছে এইটো। সো বন্ধু বান্ধৱীসকল, যদি মোৰ ভিডিঅ'বিলাক চাই ভাল লাগে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। So friends, 4টা ৰাতি গ্যাস বুটাৰ দি হিট দিলোঁ। গ্যাস বুটাৰ লগাইছোঁ, 2টা চিলিণ্ডাৰ। ইয়াত এটা আছে আৰু ইয়াতে এটা আছে, ইয়াতে এটা আছে। এতিয়া টেম্পাৰেচাৰ চলি আছে 82, 35।